হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। মোৰ বৰ্তমান ভালে। নতুন এটা মিনি ব্লগলৈ নমস্কাৰ জনাই মই এতিয়া গৈয়ে আছোঁ খেতিৰ কাৰণে, খেতি কঠীয়া তুলি বাবলৈ। লাষ্টলৈকে শেষলৈকে চাই থাকক। যদি মোৰ ভিডিঅ'বিলাক ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ফ'ল' কৰিব। আপোনালোকে সকলোৱে এতিয়া জানে এতিয়া খেতি কৰা ছিজন। মই এতিয়া গৈ আছোঁ। বেলেগে চাওক একদম ধুনীয়াকৈ চাৰ্জ কৰি মুষ্টিকৈ থৈ দিছে। মইতো হালে মাৰা নাই, বৰ্তমান কঠীয়া তুলি পোৱা নাই। এতিয়া গৈহে আছোঁ বাবলৈ কাৰণে। চাওকচোন, লগৰ একদম কঠীয়া ডাঙৰ ডাঙৰ হৈ গ'ল আৰু মই এতিয়া আহিছোঁহে হাল মাৰিবলৈ এইখিনিতে। চাওক ইমান ধুনীয়াকৈ লগৰ কঠীয়া ডাঙৰ হৈ গ'ল আৰু একদম চবে পেলালে আৰু মোৰে আছে লাষ্ট। সেইখিনি হাল মাৰিলে বোলে এতিয়া অকণমান আগতে। মই দুদিন পিছত পেলাম বাৰু কঠীয়াটো। গাইজ ফোন কৰি দিছিলোঁ, এইখিনি মাৰি দিলে এতিয়া মোৰ কঠীয়া তুলি কাৰণে। কিন্তু বেলেগৰ কঠীয়া ডাঙৰেই হৈ গ'ল আৰু মই এতিয়া কঠীয়া তুলি পাইছোঁহে আজি জাষ্ট। যদি মোৰ ভিডিঅ' ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ফ'ল' কৰিব।